সকলোকে মই ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে সকলোৱে জানেই যে স্বচ্ছ বিদ্যালয় পুৰস্কাৰৰ ফাইনেল ছাবমিশ্যনৰ ডেট 25 মাৰ্চ আছিল। যদিও বৰ্তমান এই ডেটটো এক্সটেনশ্যন কৰা হৈছে আৰু এতিয়া ফাইনেল ছাবমিশ্যনৰ শেষ তাৰিখ হৈছে 30 মাৰ্চ। আহকচোন আপোনালোকে চাওঁ স্বচ্ছ বিদ্যালয় পুৰস্কাৰ ফাইনেল ছাবমিশ্যন কেনেদৰে কৰিব। আপোনালোকে এনেকৈ লগ ইন কৰাৰ পাছত স্কুলখনৰ যেটো প্ৰাইমেৰী ইনফৰমেশ্যন সেইখিনি দিব। প্ৰাইমেৰী ইনফৰমেশ্যনখিনি দিয়াৰ পাছত আপোনালোকে ইয়াত ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত এনেদৰে আহিব। ইয়াত কিছুমান সাৰ্ভে কৰিব লাগিব, ৱাটাৰ, পানী, টয়লেট, হেণ্ড ৱাশ্বিং উইথ চপ, এই সকলোখিনি ওপৰত আপোনালোকে এটা সাৰ্ভে হ'ব। প্ৰতিটো সাৰ্ভে কিছুমান প্ৰশ্ন থাকিব, সেইসমূহ আপোনালোকে কৰি দিব লাগিব। সেইসমূহ কৰাৰ পাছত আপোনালোকে ফটোজ পাব। এই ফটোজত 9খন ফটো আপলোড কৰিব লাগিব। সেই ফটোখিনি আপোনালোকে আপলোড কৰাৰ পাছত এই সাইডত থকা ফাইনেল সাবমিটত গৈ ক্লিক কৰি দিব। আৰু ফাইনেল সাবমিটত গৈ ক্লিক কৰি দিলে আপোনালোকৰ স্কুলৰ ফাইনেল সাবমিশ্যন হৈ যাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আগলৈও এনে ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।